এইটো দৃশ্য মন কৰক আৰু এইটো দৃশ্য মন কৰক ডিফাৰেন্সটো কি দেখিলে আপোনালোকে যিখন এখন ফটো চাওক এই সেউজীয়া চাৰিফালে সেউজীয়া এই ফটোখন আজি 15 দিন মানৰ আগতে লোৱা হৈছিলে ফটোখন কিছুমানে হয়তো দেখিছিলে সোশ্যাল মিডিয়া তো আৰু এই ফটোখন আজি 2 দিনৰ আগত লোৱা ফটো হয় এখন ডিফাৰেন্সটো কি ডিফাৰেন্সটো যে এআই যে এই ফটোখন সেউজীয়া আৰু এখন সেউজীয়া নহয় সকলোবিলাক ৰঙচুৱা পৰি গৈছে কিহৰ বাবে নিশ্চয় জানিছে যে ইয়াত তেল আৰু গেছ পোৱাৰ বাবে সেউজীয়াৰ পৰা এনেকুৱা ৰঙৰ মানে এনেকুৱা কালাৰ হৈ গ'ল এনিৱে চৰকাৰেতো আমাক সদায় আশ্বাস দি আছে লগতে অইলৰ কৰ্তৃপক্ষ কৈছে যে বাহিৰৰ পৰা মানুহ আহিছে এইটো ভাল কৰিব কিন্তু মই ভিডিঅ'টো বনাই থকা সময়লৈকে যদি বাহিৰৰ মানুহ আহিছে মই সেইটো নাজানো কিন্তু মই এইটো নিশ্চিত যে এইটো ভাল হোৱা নাই ভাল কৰিব পৰা নাই কাৰণ মই অলৰেডি শব্দ শুনি আছো ইমান বেছি জোৰে যদি মই বাহিৰটো যাওঁ তেল আৰু গেছৰ গোন্ধ থাকিব নোৱাৰো বাহিৰত ইমান বেছি গোন্ধ লগতে শুনিছো যে আজি 2 দিনৰ আগত 5 জনকৈ মৃত্যু হৈছে ইয়াৰ ফলতে মৃত্যু হৈছে 5 জনকৈ মই পেপাৰ পঢ়িবলৈ পাইছো তো এয়া সিচুৱেশ্যন আমি ভোগ কৰি আছো পৰিৱেশ নষ্ট হৈ আছে অলৰেডি জীৱ-জন্তু মৃত্যু হৈছে তাত থকা পোক পৰুৱা এটি সৰু পোক পৰুৱা বাচি যোৱা নাই তাত থকা যি ওচৰে পাজৰে থকা মানুহবিলাক দূৰত গৈছে হয় কিন্তু তাত থকা পোক পৰুৱা পোক পতংগ সকলোবিলাকে শেষ কিয় নহব ইমান বিষাক্ত তেল আৰু গেছ এইটো বন্ধ কৰিবৰ কাৰণে কি প্ৰচেষ্টা লৈছে জানে এইটো যেহেতু ইমান সহজভাৱে বন্ধ কৰিব পৰা বিধৰ নহয় এইটো বহুত কাৰণ মেইন পইণ্টটো পাই অহৰনিহে গেছ ওলাই আছে এইটো তাত মানে সেইটো বন্ধ কৰিব পৰা ইমান সহজ নহয় তো সেইটো কাৰণে প্ৰথমতে পানী যোগান কৰিছে পানী যোগান মানে ওচৰত মানে ধৰ 100-200 মিটাৰ মান দূৰত এটা ডাঙৰ গাঁত খান্দিছে সেই ডাঙৰ গাঁতটোত পানী ভৰাইছে তো সেই পানী ক'ৰ পৰা আনিছে জানে সেই পানী ওচৰৰে নদ নদী যেহেতু ওচৰতে বহুত নদ নদী আছে এখন মতাপুং মাগুৰী বিল লগতে আছে ডাঙৰি নদী সেই ডাঙৰি নদীৰ পৰা পানীবিলাক আনিছে পাইপৰ যোগেদি আনিছে সেই গাঁতটোত জমা কৰিছে তো সেই গাঁতটোৰ পৰা কিছুমান কেমিকেল বা কিছুমান মিক্স কৰি পানীৰ লগত মিক্স কৰি সেই যোনটো জেগাত গেছ ওলাইছে তো তাত পানী দিব কাৰণ অকমান যদি বিজুতি ঘটে তো তেতিয়া যদি জুই লাগে সকলোবিলাক শেষ হ'ব সেইটো কাৰণে অহনিহে মানে নন ষ্টপ তাত পানী ঢালিব তো এতিয়াও ঢালি আছে কিন্তু এতিয়া সেইটো গাঁতটো খানি আছে তো তাৰ পৰা ঢালিব কাৰণ এতিয়াতো ফায়াৰ ব্ৰিগেডৰ পৰা পানীবিলাক ঢালি আছে সেই পইণ্টটোত যিটো জেগাত গেছ ওলাই আছে সেইটোত তো তাৰ পৰা সেই গাঁতৰ পৰা পাইপলাইনৰ যোগেদি পানী যাব সেইটো পানী যাব তাৰ পৰা পানীৰ লগতে কিছুমান কেমিকেল দিব মই সেইটো ভালদৰে নাজানো কিন্তু যে কেমিকেল বা পানী মিক্স হ'ব পানী আৰু কেমিকেল মিক্স হ'ব তো তাৰ পৰা তাত ঢালিব মানে পানী দিব কাৰণ জুই লগোৱাৰ চান্স থাকে ন সেইটো কাৰণে তো এনেকুৱা এটা প্ৰচেষ্টা লৈছে কিন্তু চৰকাৰে কৈছে যে বা চৰকাৰ বা অইলে কৈছে যে আহি আছে ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া এটা তিনিজনীয়া চাগে এটা দল আহিছে তো সিহঁতে এই কামটো কৰিব কিন্তু পোৱাহি নাই সেইদিনা শুনিছিলো যে আজি পাবহি কিন্তু সেইদিনাখন নাপাইলি তো আজি পেপাৰত শুনিছিলো যে আজি 7 তাৰিখটো আজি পাবহি বোলা কিন্তু আজি গধূলিৰ পৰা ষ্টাৰ্ট কৰিব বুলি শুনিছিলো কামটো কিন্তু হয় নাই নাজানো মানে অতি সোনকালে হ'ব লাগে কাৰণ ইমান নষ্ট হৈছে ন থাকিব পৰা নাই ঘৰটো থাকিব ন ইমান শব্দ প্ৰদূষণ লগতে বায়ু প্ৰদূষণ সকলোবিলাক প্ৰদূষণ একদম নকম আৰু লগতে পৰিৱেশটো শেষেই জীৱ-জন্তু মৃত্যু মুখত পৰিছে মাছ কাছ সকলোবিলাকে ইয়াক গছ-গছনি চাওক না কেনেকুৱা এটা চিটুৱেশ্যনটো চাওক না কেনেকুৱা অৱস্থা হৈছে আমি মানুহবোৰে থাকিব পৰা নাই জীৱ-জন্তুটো শেষ চৰাই-চিৰিকটি সকলোবিলাক শেষ তো অতি সোনকালে ভাল হওক তাকে কামনা কৰিছো অতি সোনকালে ভাল কৰিব পাৰে যেন তাকে সেইটোৱে বিচাৰিছো কাৰণ নকওঁ আৰু সেইটো কথা কিমান কি ভুগিবলগীয়া হৈছে সেইটো নকওঁ মই অলপ দূৰৰ পাই আমাৰ ঘৰ সেইটো পৰা অলপ দূৰে তথাপিতো মই ইমান বেছি ভুগি আছো নহয় এইটো ইমান দিন ৰাত নকম আৰু যদি বৰষুণ দিয়ে ন বেছি শব্দটো বেছি আহিব বৰষুণটো লগতে গেছটো আহিব বেছিকৈ আহে এনেটো অলৰেডি আহিয়ে থাকে গেছটো ইয়াৰ গোন্ধটো ইয়াৰ ইমান বেছি গোন্ধ নহয় তো যদি বৰষুণ দিয়ে ইয়াৰ লগতে বৰষুণৰ শব্দটো বেছিকৈ আহে লগতে গেছটো আহে যিটো তেল আৰু গেছৰ তলৰ পৰা ওলাইছে ন সেই গেছটো ইমান বেছি আহে নহয় তো সেইটো কাৰণে অতি সোনকালে ভাল হওক তাকে কামনা কৰিছো যৰ পৰা মানুহ আহে লাগে কিন্তু যৰ পৰা নাহে যৰ পৰা আহে লাগে কিন্তু অতি সোনকালে ভাল কৰিব পাওক সেইটোকে বিচাৰিছো তো এইটো আছিল এটা সৰুৱা ভিডিঅ' আপোনালোকে ভিডিঅ'টো
বহুত বেছি শ্বেয়াৰ কৰি দিয়ক আৰু লগতে মোৰ চেনেলটোত যদি সাবস্ক্ৰাইব নকৰা প্লিজ সাবস্ক্ৰাইব কৰা আৰু যদি এইটো আছিলে এটা সৰু হোৱা ভিডিঅ'